আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে IPPBৰ যদি ডাটাটো ফেটছ নহয় তেতিয়াহ'লে আপোনালোকে ৱালেটটো কেনেকৈ এডজাষ্ট কৰিব যেতিয়া আপোনালোকে ক্লোজ একাউণ্টত ডাটাটো ফেটছ কৰিব তেতিয়া যদি আপোনালোকে IPPBৰ কোনো ধৰণৰ ট্ৰানজেকচনৰ ৰিফ্লেক্ট হোৱা তাত নেদেখে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে ৱালেটটো চেক কৰিব যে ৱালেটটো আপোনালোকৰ ঠিকে আছে নে নাই যদি পেমেন্ট কৰে তেতিয়া ৱালেটটো কমি যাব যদি আপোনালোকে ডিপজিট কৰে ৱালেটৰ বেলেন্স এনেকৈ বাঢ়ি যাব মানে কেতিয়াবা সেই ক্লোজ একাউণ্টত নেদেখুৱায় কি তথাপিও ৱালেটত কমি বা বাঢ়ি গুচি যায় মানে IPPBটো আপোনালোকে এডজাষ্ট হৈ যায় প্ৰথমতে সেই কাৰণে আপোনালোকে ৱালেটটো চেক কৰি ল'ব তাৰপিছত যদি ৱালেটটো মিলি থাকে আপোনালোকৰ ক্যালকুলেশনৰ লগত যদি ৱালেটৰ বেলেন্সটো মিলি থাকে তেতিয়াহ'লে আপোনালোকৰ IPPBটো অলৰেডি ফেটছ হৈ গ'ল যদি হোৱা নাই আপোনালোকে এইটো ষ্টেপ ফলো কৰিব আপোনালোকে প্ৰথমতে তেতিয়াহ'লে ক'ত যাব লাগিব আপোনালোকে চাই ল'ব ৱালেট এডজাষ্টমেন্ট কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে কাউন্টাৰ অপাৰেচনত যাব লাগিব ৱালেট এডজাষ্টমেন্টৰ কাৰণে তাৰ পিছত আপোনালোকে মিসেলেনিয়াস যোনটো আছে গ্ৰীন কালাৰ মিসেলেনিয়াসত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত এনেদৰে এটা সাৰ্ভাৰ বেয়া কাৰণে তো অহা নাই এনেদৰে আপোনালোকে ক্লিক কৰি দিব কাউন্টাৰ অপাৰেচন তাৰপৰা মিসেলেনিয়াসত ক্লিক কৰাৰ পাছত আপোনালোকে দেখিব যে সিলেক্ট পেমেন্ট ডেসক্ৰিপচন তাত বহুতো অপচন আছে তাৰ ভিতৰত আমি যিকোনো এটা সিলেক্ট কৰিব লাগিব আমি তললৈ স্ক্ৰল কৰি গৈ থাকিম স্ক্ৰল কৰি যাওঁতে আপোনালোকে চাই যাব অপচনবোৰ তলত দেখিব আমি ওপৰতে কি জানি ইন্ডিয়া পোষ্ট পেমেন্ট বেংকটো দেখিছিলো আমি হেতু প্ৰথমতে চাই লম অপচনটো ইন্ডিয়া পোষ্ট পেমেন্ট বেংকটো ইয়াৰ পৰা আমি সিলেক্ট কৰিম কিন্তু আপোনালোকে ইন্ডিয়া পোষ্ট পেমেন্ট বেংকটো সিলেক্ট কৰাৰ পিছত ইয়াত পেমেন্ট হৈছে নে ডিপজিট হৈছে তেনেকুৱা কোনো ধৰণৰ অপচন দেখুৱা নাই কাৰণে আমি হেতু অপচন এভয়েড কৰিম যেহেতু মোৰ উইথড্ৰলৰ পেমেন্টটো মিলাব লাগে এই পেমেন্টৰ কাৰণে মই পেমেন্ট অপচনটো সিলেক্ট কৰিছো মোৰ 1000 মিসমেচ আছিল ৱালেটত 1000 টো মানে কমান আছিল কাৰণে মই 1000 এমাউন্টটো ইয়াত এন্ট্ৰি কৰিছো তাৰ পিছত ৰিমাৰ্কছত IPPB উইথড্ৰল বুলি দি দিম যদি ডিপজিট থাকে আপোনালোকে তেতিয়াহ'লে আপোনালোকে এটো ৱালেট এডজাষ্টমেন্ট হেতু যোনটো ৰিসিপ্ট হেতুত ক্লিক কৰিব মই যেহেতু পেমেন্ট আছিল এটো কাৰণে মই পেমেন্টৰ এডজাষ্টমেন্টৰ কাৰণে ৱালেট এডজাষ্টমেন্ট পেমেন্টটো মই সিলেক্ট কৰিলো তাৰ পিছতে আপোনালোকে সাবমিট কৰি দিব তেতিয়া এনেকৈ আহি যাব মিসেলেনিয়াস has been successfully added তাৰ পিছতে আপোনালোকে আকৌ আপোনালোকে কাউন্টাৰ অপাৰেচনত যাব লাগিব তাত গৈ আপোনালোকে যদি ক্লোজ একাউণ্টত ক্লিক কৰে ক্লোজ একাউণ্টত ক্লিক কৰাৰ লগে লগে দেখিব যে যোনটো আমি এমাউন্ট এডজাষ্ট কৰিছিলো সেই এডজাষ্ট কৰা এমাউন্টটো ইয়াত আপোনালোকৰ দেখাই দিব আপোনালোকে দেখাই দিব দেখিব যে কেনেকৈ ইয়াত ওলাই গৈছে পেমেন্টত ৱালেট এডজাষ্টমেন্ট পেমেন্টস বুলি আহি পেমেন্ট অপচনত 1000 টো দেখাই দিছে যদি আপোনালোকে ডিপজিটৰ এডজাষ্ট কৰে তেতিয়াহ'লে ৰিসিপ্টত আপোনালোকে দেখিব তাৰ পিছত আপোনালোকে কনফাৰ্ম কৰি দিব পাৰিব কনফাৰ্ম কৰি দিয়াৰ লগে লগে ৱালেটত আপোনালোকৰ এই 1000 টকাটো কমি যাব মানে ৱালেটটো আপোনালোকৰ সম্পূৰ্ণভাৱে এডজাষ্ট হৈ যাব আপোনালোকে ৱালেট এডজাষ্টমেন্টৰ কামটো কিন্তু এই একাউণ্টটো ক্লোজ কৰাৰ আগতেই কৰিব লাগিব যদি পাছত কৰিবলৈ চাই তেতিয়াহ'লে আপুনি ৱালেটটো এডজাষ্টমেন্ট কৰিব নোৱাৰে এটো কাৰণে আগতেকে আপোনালোকে কৰিব এনেদৰে মেছেজ দেখিব আৰু লগে লগে আপোনালোকৰ ৱালেটটো এডজাষ্ট হৈ যাব আপোনালোকে চাব পাৰিব ৱালেটত আৰু এটা আপোনালোকৰ কথা এইকনতে কৈ দিও যে আপোনালোকে সদায় IPPBৰ কাম কৰাৰ পাছতহে আপোনালোকে কাউন্টাৰ অপাৰেচনত গৈ ক্লোজ একাউণ্টত গৈ ডাটাটো ফেটছ কৰিব যদি আপোনালোকে IPPB কাম শেষ নোহোৱাৰ আগতে হেতু কৰে তেতিয়াহ'লে IPPB ডাটাটো কেতিয়াও ফেটছ নহয়